Hello friends, টিচাৰফুল ইছলাম ইউটিউব চেনেলত আজি পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল, আজি আমি এটা বিষয়ৰ ওপৰত ভিডিঅ' বনাম। এই বিষয়টো হ'ল ইনকাম চাৰ্টিফিকেট কেনেকৈ অনলাইনত উলিয়াব পাৰি। মোক বহুতে মোৰ হোৱাটছআপত মেছেজ কৰি জনাইছে যে ইনকাম চাৰ্টিফিকেটটো কেনেকৈ অনলাইনত ডাউনলোড কৰিব পাৰি। হেতুৰ ওপৰত এটা ভিডিঅ' বনাই দিবা। তো সেইকাৰণে মই আজি এই বিষয় লৈ এটা ভিডিঅ' বনাম। আপোনালোকে শেষলৈকে চাই থাকিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব। বন্ধুসকল, প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ খুলি লোৱা। মই খুলি লৈছো ক্ৰোম ব্ৰাউজাৰ। ইয়াত সাৰ্চ কৰা www.assam e-district e-district.gov.in এইটো সাৰ্চ কৰি দিয়া। সাৰ্চ কৰাৰ লগে লগে এনেকুৱা এটা পেজ খুলিব। ইয়াত ক্লিক কৰিবা। এনেকুৱা পেজ খোলাৰ লগে লগে এইটো যেতিয়া হ'ব এপ্লিকেশ্যন ষ্টেটাছ। আজিকালি ইনকাম চাৰ্টিফিকেটটো অনলাইনৰ পৰা জেৰক্স কৰি দিয়ে, অনলাইনৰ পৰা ডাউনলোড কৰি প্ৰিন্ট কৰি দিয়ে। তাত এপ্লিকেশ্যন নাম্বাৰ আৰু এণ্টাৰ চাৰ্টিফিকেট নাম্বাৰটো দিয়া থাকে। যেহেতু মোৰ ইনকাম চাৰ্টিফিকেটটো নাই, মই দেখুৱাব নোৱাৰিম কেনেকৈ এইটো দিয়ে। এপ্লিকেশ্যন নাম্বাৰটো ইয়াত দিব আৰু চাৰ্টিফিকেট নাম্বাৰটো দি ইয়াত সাবমিট কৰিব। সাবমিট কৰাৰ লগে লগে আপোনাৰ যিটো ইনকাম চাৰ্টিফিকেট সেইটো ওলাই আহিব। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনে হৈছে। যদি ভুল হৈ থাকে তথাপিও আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে যে এনেকুৱা হ'ল। কাৰণ নিজৰ ভুল মই গম পোৱা নাই। যদি আপোনালোকে ভুলটো মোক ধৰি দিয়ে তেন্তেহে মই গম পাম কি হ'ল। বন্ধুসকল, আপোনালোকৰ ওচৰত এটাই ৰিকুৱেষ্ট যে আপুনি মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰক আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰক আৰু লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰক। জয় অসম। আজিৰ কাৰণে এইখিনিতে বাই।